আজি মই আহিছোঁ মুৰাজাৰলৈ। হয়, হোজাই জিলাৰ এখন ভিতৰুৱা অঞ্চল মুৰাজাৰ। সেই মুৰাজাৰৰ এজন ল'ৰা যিজন হোজাই কলেজত পঢ়ি আছে আৰু এই হোজাই কলেজত ডিগ্ৰীত পঢ়ি থকা অৱস্থাত তেওঁ বাল্বৰ প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰিছে। লকডাউনত মানুহ কৰ্মসংস্থাপনহীন হৈ আছে আৰু ভাৰতবৰ্ষৰ পৰিস্থিতিত বৰ্তমান নিবনুৱাৰ সংখ্যা খুবেই বেছি তীব্ৰ গতিত বাঢ়ি আছে। তেনে সময়ত ইলিয়াছে বাল্বৰ প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰিছে। আমি আজি আহিছোঁ ইলিয়াছ সাহাবৰ ঘৰলৈ। তেওঁৰ পৰা কিছু কথা জানিম আৰু তেওঁৰ প্ৰডাকশ্যনৰ কামখিনি দেখিবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকক। মই এতিয়া আহি সোমাই গৈছোঁ ইলিয়াছ উদ্দিন চৌধুৰী সাহাবৰ একদম উৎপাদন কক্ষলৈ। মই দেখুৱাই আছোঁ আপোনালোকক তেওঁৰ যি বস্তু বাহিনী আছে এইখিনি। তেওঁ একদম পুৰা গোটেই দিন হ'বলৈ কামত ব্যস্ত থাকে। এতিয়াও পুৰা 4:30 বাজি গ'ল সন্ধিয়া, তেওঁ কামত ব্যস্ত আছে। আমি তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰি আছোঁ। সৰ্বপ্ৰথম আপুনি দেখুৱাই দিয়াত কিমান ধৰণৰ লাইট জ্বলি আছে। তো আমি এতিয়া তেওঁৰ উৎপাদন কক্ষত আছোঁ। উৎপাদন কক্ষৰ পৰা আমি জানিবলৈ যত্ন কৰি আছোঁ যে তেওঁৰ কোন ধৰণৰ লাইট বা বাল্বছ বনাই আছে, কিমান ৱেইট। তো আপুনি যদি এটা এটাকৈ আমাক দেখুৱায় যে আপুনি এতিয়ালৈকে ধৰি লওক 5 ৱাট 10 ৱাট যি আছেতো আমি সেইখিনি নাজানো, মোটামুটি আপুনি কিমান ধৰণৰ প্ৰডাক্টছ বনাই আছে সেইখিনিও যদি আমাক এটা এটাকৈ দেখুৱায়। আচ্ছা 7 ৱাট, 9 ৱাট। আচ্ছা আচ্ছা আচ্ছা, আপুনি এটা এটা থৈ দিয়ক, মই এটা এটাকৈ দেখুৱাওক আমাক। আচ্ছা, মানে হাতেৰে চলে জ্বলে। আচ্ছা 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 আচ্ছা, মেজিক ন? আচ্ছা আচ্ছা আচ্ছা, মহ এইটোতো ইণ্টাৰেষ্টিং। আমাৰ একচুৱেলি লাগে, আমাৰ গাঁওবোৰবিলাক খুবেই বেছি মহ থাকে। হয় হয় হয়। আচ্ছা, এনেই মাৰ্কেটত আমি হ'লচেল আমাৰ জানিবলৈ ইচ্ছা নাই, মোটামুটি মাৰ্কেটত এটা বাল্ব আমাৰ আপুনি কিমানকৈ দি আছে? এটা বাল্ব মানে এই 7 ৱাট 9 না বেলেগ বেলেগ ৰেট আছে নিশ্চয়? আৰু ইয়াৰ ওপৰত আপোনাৰ 100 টকা। এনেই যদি ধৰি লওক আপোনাৰ পৰা কোনোবা হ'লচেলত নিব খুজিছে, কিমান পিচ নিলে আপুনি ৰেটটো কমাই নে কেনেকুৱা হিচাপটো? 50 পিচ নিলে হ'লচেল ৰেট হয়। আচ্ছা, তো সেইটো মোটামুটি আপুনি 50 পিচ হ'লে হ'লচেল দিয়ে। তো ইয়াৰ বাহিৰে আপুনি মানে বৰ্তমান যিহেতু এই 9 ৱাট 10 ৱাট বা আৰু এইবিলাক মস্কুইটো বাল্ব আছে, ইয়াৰ বাহিৰে আৰু কিবা বনোৱাৰ পৰিকল্পনা আছে নেকি? মানে এইটো ইণ্ডাষ্ট্ৰি আৰু ডাঙৰ কৰিম মই এইটো এতিয়া বৰ্তমান স্মল স্কেল ইণ্ডাষ্ট্ৰি আছে, মই এইটো ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিবলৈ আশা কৰি আছো ন? আপুনি আমাক জনাওক যে এই যিটো আপুনি বাল্বৰ কাম আৰম্ভ কৰিছে, আপুনি মটিভটো ক'ৰ পৰা পালে? মই মানে ইউটিউবৰ থ্ৰুতে পাইছোঁ আৰু মোৰ মানে সৰুৰ পৰা আশা আছিলে নিজে এটা ইণ্ডাষ্ট্ৰি কৰি। নিজে এটা ইণ্ডাষ্ট্ৰি মানে ইণ্ডাষ্ট্ৰি কৰাৰ সপোনটো কি? আপুনি মানে কোন বিভাগত পঢ়ি আছে কলেজত এতিয়া? মই বৰ্তমান মানে প্ৰেজেণ্ট টাইম আই এম ষ্টাডিং ইন কমাৰ্চ ষ্ট্ৰীম, ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি। আচ্ছা, ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিত আপুনি কমাৰ্চ ষ্ট্ৰীমত পঢ়ি আছে। তো কমাৰ্চ পঢ়ি আপুনি ভাবিছে নেকি আপুনি এজন উদ্যোগপতি, ডেট মিনছ ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব খুজিছে? মানে কমাৰ্চেও মানে বহুত হেল্প কৰিছে আৰু নিজৰ মানে মোৰ প্লান আছিলে মানে মোটামুটি আপোনাৰ চিন্তাধাৰাটো বহল কৰিছে কমাৰ্চ পঢ়ি পেলাই মানে। কিন্তু ইয়াত এটা ইণ্টাৰেষ্টিং কথা হ'ল যে এই যিবিলাক ভাল বনোৱা এইবিলাকতো ইঞ্জিনিয়াৰিং কাম হয় একচুৱেলি, আমাৰ যিটো জনমানসে বা মানুহে জানে। কিন্তু আপুনি এজন কমাৰ্চ বেকগ্ৰাউণ্ড ষ্টুডেণ্ট হৈ এইটো কাম আৰম্ভ কৰিলে মানে কি? সৰুকালত দেখা যায় যে বহুত শিশুৱে গাড়ী চাড়ী খুলি ভাল পায়, আপুনি এনেকুৱা কৰিছিলে? এইটো আছিলে আৰু আচ্ছা, নিজৰ মনত মানে এটা আছিলে যে আমাৰ APJ আব্দুল কালামে কৈছিলে ড্ৰিম এইটো নহয় যে যিটো সপোনত দেখা যায়, ড্ৰিম এইটোৱেই যে যোনে তোমাক শুবলৈ টোপনি নিদিয়ে। মানে এইটোৱে মোৰ মানে খুব মটিভ হৈছোঁ APJ আব্দুল কালামৰ মানে স্পীচবিলাক শুনি পেলাই। কথাটো হ'ল যে আপুনি এই কামটো কিমান মাহ আগত আৰম্ভ কৰিছে? মই এইটো 6 মাহ হ'ল আৰম্ভ কৰিছোঁ, জুনত আৰম্ভ কৰিছোঁ। জুনত? ডেট মিনছ যেতিয়া একদম পুৰা কৰোণা ভাইৰাছৰ কাৰণে লকডাউন চলি আছে। মানুহে কৈছিলে মানে কৰোণা ভাইৰাছে মানুহক বহুত মানে বেকাৰ কৰিছে। আপোনাক দেখো কৰ্মসংস্থাপন দিছে, কৰ্মসংস্থাপন দিছে। হয় হয়। এইটো মানে মানুহে কয় মানে যোনে যেনেকা ভাবে তাৰ এনেকা লাগে, মানে যোনে যেনেকা ভাবিব তাৰ এনেকাই লাগিব। আৰু লকডাউনত মানুহক মই ভাবোঁ যে যোনে যেনেকা ভাবিছে তাক এনেকাই লাগিছে, মানে মোকতো হেল্প কৰিছে।
এতিয়া এটা কথা মোৰ জানিবলৈ মন যায় যে আমাৰ সমাজত দেখা যায় মানুহে কাম এটা আৰম্ভ কৰোঁতে বহুত বাধা বিঘিনি আহে এইটো কিন্তু কাম যেতিয়া মানুহজন ছাকচেছ হৈ যায় তেতিয়া সেইজনক মানুহে বহুত মানে প্ৰশংসা কৰে কিন্তু আপুনি যে এই কামটো আৰম্ভ কৰোঁতে আপোনাক বাধা আহিছে নেকি বাধাটো আহিছে মোৰ ঘৰৰ পৰাও আহিছে আচ্ছা ঘৰৰ পৰা আহিছে ঘৰৰ পৰা আহিছে আচ্ছা মানে মোৰ মায়ে কৈছিলে যে তই এতিয়া ষ্টুডেণ্ট মানুহ তই এইবিলাক কি কৰি আছ আচ্ছা আচ্ছা মই ক'লো ষ্টুডেণ্ট হ'লে কি হৈছে মোৰ ফিউচাৰ মই দেখি আছোঁ আৰু আপোনাৰ আশাটো মই এটা ডাঙৰ মানুহ হ'ব লাগে এইটোৱেতো আশা এইটোৱে মই কৈছোঁ ইনশাল্লাহ মই এদিন নহ'লে এদিন মই ডাঙৰ এটা মানুহ হ'ম এইটোৱে মোৰ আশা মানে বৰ্তমান বজাৰত মানে প্ৰথম মাৰ্কেটিং কৰোঁতে বহুত মানে হেল্প কৰিছে মানে মানুহে কৈছে কোনো লোকেল কোম্পানী হয় আৰু বেলেগ কোম্পানী আছে নাম ল'ব নালাগে এইবিলাকৰতো পূৰা মানে কোম্পানী বন্ধ নহ'ব এনেকা কৈছে আজি তুমি কাম কৰি আছা কালি বাদ দি দিবা কোনে ভৰসা কৰিব মই কৈছোঁ ভাই এইটো এবছৰৰ গেৰাণ্টি আছে মোৰ ঘৰ দুৱাৰো আছে আপোনালোক হ'লে আহি যাব আৰু আহি পেলাই মাল লৈ যাব পিছত বহুত কষ্ট হৈছে আজি মানে সফলতা হৈছোঁ মানে মই তথাপিও কম হৈছে মানে আপোনাৰ ওচৰত অৱশ্যে এটা এডভান্টেজ আছে যিহেতু আপুনি কমাৰ্চিয়েল ষ্টুডেণ্ট হয় তো মাৰ্কেটিং যিবিলাক চিষ্টেম হয় মানুহক আকৰ্ষিত কৰাৰ সেইখিনি কিন্তু আপুনি নিশ্চয় হয়তো বহুতৰ নাই সেইখিনি গতিকে বহুতে জানিও আৰম্ভ নকৰে বহুত বস্তু এতিয়া আপুনি ক'লে আপুনি ঘৰৰ পৰাও বাধা পাইছে ঘৰত কি ইচ্ছা কি মানে আপুনি এজন চাকৰিজীৱী চাকৰি ন আৰু মই এটা বস্তু জানো যে আচ্ছা মানে যাৰ কামৰ মানে কামৰ বাবে মানে আগ্ৰহ ৰাখে সি চাকৰি কৰিব লাগে আৰু যাৰ মনত বিশ্বাস আছে মই কিবা এটা কৰিব পাৰিম সি বিজনেছ কৰিব লাগে আৰু বিজনেছ হ'লে তুমি ধনী হ'ব পাৰিবা আৰু বিজনেছ চাকৰি কৰিলে জীয়াই থাকিব পাৰিবা চাকৰি মানে অনলি টু গেটিং এ ফুড এণ্ড ইফ ইউ ডু বিজনেছ ইউ কেন বিকাম এ ৰিচ পাৰ্চন ইয়াত আটাইতকৈ ইণ্টাৰেষ্টিং কথা হৈছে যে আপুনিতো যিহেতু আপুনি এইটো কাম আৰম্ভ কৰিছে ভৱিষ্যতে এনেকুৱা হ'ব যে আপুনি বহুত মানুহক চাকৰি দিব পাৰিব কাৰণ আপুনি এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট বৰ্তমান তো আপুনি বৰ্তমান আপোনাৰ এই উৎপাদনৰ যিটো কাম বন আছে ইয়াত কেইজন মানুহ জড়িত আছে বৰ্তমান দুজন আছে 4জন আছিলে লকডাউনৰ কাৰণে মানে চেলো ইমান নাই গাড়ীবিলাক ৰাস্তা ঘাট বন্ধ যাতায়াত বন্ধ বাণিজ্য ইমান নাই হোৱা সেইকাৰণে মানে বৰ্তমান 2জন আছে আচ্ছা এতিয়া ভৱিষ্যতে আপুনি নিশ্চয় আৰু যিমান পাৰা যায় এইটো মানে সময়ে ক'ব মানে কিমান দেৱা যায় আশা কৰিছোঁ 100জন ল'বলৈ আশা কৰিছোঁ আৰু এতিয়া লাষ্ট কুৱেশ্যন আমি কৰিম বেছি দীঘলীয়া নকৰোঁ বহুত মানুহে দেখা যায় বিশেষকৈ যুৱ প্ৰজন্ম যিবিলাক কলেজত পঢ়ি আছে ফেচবুক হোৱাটছএপ IPL বিভিন্ন ধৰণৰ গেমবিলাক যিবিলাকৰ নামেই মই নাজানো একচুৱেলি তো এইবিলাক আপুনি নকৰে নেকি মই এইটো যে আপুনি কুৱেশ্যন কৰিছে এইটো মানে মোক মই মানে ভাবিছে মানে মই এনেকৈ কৰোঁ মই আচলতে পাবজি ফ্ৰী ফায়াৰ এইবিলাক মই ভাল নাপাওঁ আচ্ছা আচ্ছা মানে মই এইটোৱে ভাবোঁ যে আমাৰ বয়স হৈ গৈছে এটলিষ্ট মাই ইয়াৰ ইজ মানে মোৰ বয়স এতিয়া 21 বছৰ চলি আছে মানে জীৱনত টাইম ৱেষ্ট কৰি পেলাই লাভ নাই ইনভেষ্ট দ্য টাইমটো পাবজি খেলি পেলাই আৰু ফ্ৰী ফায়াৰ খেলি পেলাই অন্য বিভাগ এইবিলাক কৰি পেলাই কোনো ফাইদা নাই খেলিলে নিজৰ বডিয়ে যিটো মানে ৰেষ্ট পায় এইটো কৰিব লাগে যেনেকৈ বেডমিণ্টন আছে ক্ৰিকেট আছে ফুটবল আছে এইবিলাক খেলিলে আমাৰ মানে শৰীৰৰ কাৰণে বেয়া মানে পাবজি ফ্ৰী ফায়াৰ এইবিলাক মানে টাইম ৱেষ্টেজ দ্য টাইম আৰু কিমান প্ৰব্লেম আছে ঘৰত মানে কয় ইমান ৰাতি কিয় মানে ময়ো আছিলোঁ মানে এনেকুৱা নাই যে মই খেলিব মানে ইণ্টাৰেষ্ট আছিলে পিছত মানে মোক বহুত বাধা দিছে ঘৰৰ পৰা পিছত মই এৰি পেলাই এইটো বিজনেছত আজি ছাকচেছ হৈছোঁ মোটামুটি খেলিও আপুনি অন্য এটা চিন্তা কৰিছিলে আৰু এই চিন্তাৰে হ'বলা আজি ফল তো ইলিয়াছ সাহেব এটা কথা কিন্তু খুবেই ইণ্টাৰেষ্টিং কথা এটা ক'লে যে আমি যদি সময়ক আজি গুৰুত্ব নিদিওঁ কিন্তু অনাগত দিনত সময়ো আমাক গুৰুত্ব নিদিব গতিকে আজি আমি সময়ক গুৰুত্ব দিওঁ নিশ্চয় ভৱিষ্যতে সময়ে আমাক গুৰুত্ব দিব এজন ভাল মানুহ এষ্টাব্লিছমেণ্ট পাৰ্চন হিচাপে আমাক সমাজত পৰিচিত কৰাই দিব পাৰিব তো আজিৰ এই ভিডিঅ' আমি ইয়াতে সামৰিছোঁ নিশ্চয়কৈ আপুনি ভিডিঅ'টোৰ পৰা বহুত কথা জানিব পাৰিছে ইলিয়াছ সাহেবক আপোনালোকে আৰু আগবঢ়াই দিবলৈ যদি আপোনালোকে বাল্বৰ বা ইলেক্ট্ৰিচিটি যিবিলাক বিজনেছ আছে এইবিলাকৰ লগত জড়িত আছে তেন্তে তেওঁৰ পৰা বাল্বৰ নিবলৈ যত্ন কৰক আমি স্ক্ৰীণত তেওঁৰ নাম্বাৰ দি দিম আপোনালোকে চৌধুৰী বাল্ব তেওঁৰ ঘৰৰ পৰা হওক বা তেওঁৰ লগত যোগাযোগ কৰিব পাৰে তেওঁ যেনেকৈ আপোনালোকৰ ইয়াত পहुঁচাই দিবলৈ যত্ন কৰিব